সেই ছোৱালীজনীৰ লগত তুমি এনেদৰে মিতিৰালি কৰি থকা কথাটো মই সহিব পৰা নাই। তুমি মোৰ পত্নী, গতিকে মোৰ স্বাভিমান, মোৰ আত্মসন্মানৰ লগত তুমি জড়িত। পাৰা যদি তাইৰ লগত সম্বন্ধ ছেদ কৰা। মই সকলো বুজিছো আপোনাৰ কথা, কিন্তু আপুনি ভবাৰ দৰে অৰুন্ধতী দুখী নহবওতো পাৰে। আৰু তাইৰ ওপৰত আপোনাৰ ইমান কিহৰ খং কওকচোন? কম, সকলো কম, কিন্তু এতিয়া নহয়। যেতিয়া মোৰ মন যাব তেতিয়া মই সকলো কম। অভয়ে এই সকলোবোৰ কথা জানে, আৰু সি সেইবাবেই একো মাত মতা নাই। কাৰণ সি জানে আৰু বুজে যে মই মোৰ স্থিতিত অটল। ফোনটো নাকাটিবা, মোক দিয়া। নালাগে দিয়ক। মই কৈছো তুমি মোক ফোনটো দিয়া। ফোনটো দিয়া। হেল্ল', ফোনটো নাকাটিবা। তোমাৰ মাত শুনাৰ মোৰ সমূল ইচ্ছা নাই, কিন্তু তুমি মোৰ কথাবোৰ শুনিব লাগিব। ইয়াত তাইৰ একো দুখ নাই, ভুলটো মোৰ। তাক আপুনি একো নকব। তুমি মনে মনে থাকা। তোমাক মোৰ ঘৰত স্থান নিদিয়া মানে তোমাৰ লগত আমি সম্পৰ্ক ছেদ কৰিছো। তুমি কি আশাত নতুনকৈ আকৌ এই সম্বন্ধ পাতিবলৈ চেষ্টা কৰি আছা? তুমি চাগে ভাবিছা নহয় যে শাহুক হাত কৰি ল'ব পাৰিলে এইখন ঘৰৰ দুৱাৰ তোমাৰ কাৰণে পুনৰ মুকলি হ'ব। তোমাৰ উদ্দেশ্যটো সেইটোৱেই নহয় জানো? শুনা, যদি তোমাৰ বিবেক আৰু লাজ আছে তেনেহ'লে পুনৰাই এইখন ঘৰৰ লগত সম্বন্ধ পাতিবলৈ চেষ্টা নকৰিবা। আৰু এইষাৰ কথা তুমিও মনত ৰাখিবা। লোৱা। আজি মোৰ বাবে তাই আকৌ ইমান কথা শুনিব লগা হ'ল, কিন্তু এখেতে তাইক ইমান কিয় বেয়া পায়? কিয়? আৰু মই কেতিয়াও মাৰ লগত কথা নাপাতো। মোৰ বাবে মা আৰু দেউতাৰ মাজৰ সম্পৰ্কত হাও লাগিব নালাগে। মই এনেকেই ঠিকে আছো, আৰু এই ভুল মই কেতিয়াও নকৰো। বোৱাৰী, কি হৈছে তোমাৰ? কিয় কান্দিছা? নাই, ক'তনো কান্দিলো, আৰু কিয়নো কান্দিম বাই? তুমি লুকুৱাব চেষ্টা কৰিলেও লুকুৱাব নোৱাৰা। মই জানো ক'ৰবাত কিবা এটা নিশ্চয় হৈছে, সেইবাবেই তুমি তোমাৰ চকুলো ৰখাব পৰা নাই। কিন্তু এই অৱস্থাত তুমি এনেকে কন্দাটো তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। মই জানো বাই, কিন্তু কি কৰিম কোৱাচোন? কেতিয়াবা কিছুমান কথাই মনত বহুত বেয়াকৈ আঘাত দিয়েও। হাজাৰ চেষ্টা কৰিলেও নিজক কেতিয়াও বুজাব নোৱাৰি। দেউতাই ফোন কৰিছিলে। কি কি ক'লে তেখেতে?
শুনিব বেয়া লাগিব পাৰে কিন্তু এই ছাৰডাল জোখতকৈ অলপ বেছি মোৰতো আগৰ পৰাই হজম নহয় উপায় নাপায়হে মই ছাৰৰ কথা শুনি থাকোঁ তোমাৰ লগত ছাৰে যি কৰিছে এদিন তাৰ শাস্তি পাবই তোমাক আজি যেনেকৈ হাইৰাণ কৰিছে এদিন তেওঁ হাইৰাণ হৈ হৈ মৰিব লাগিব বাই খং উঠিল বুলি যি টি নকৰিবাচোন শহুৰ হয় তেখেত মোক তেখেতে বোৱাৰী বুলি নাভাবিলেও মই তেখেতক মোৰ নিজৰ দেউতাৰ দৰে মানো গতিকে প্লিজ তেনেকে নকবা তেওঁ হাজাৰ বেয়া হলেও মই তেখেতৰ বেয়া চিন্তা কেতিয়াও কৰিব নোৱাৰো সেইকেইদিনত বহুত কিবা বাই খং উঠিল বুলি যি টি নকৰিবাচোন শহুৰ হয় তেখেত মোক তেখেতে বোৱাৰী বুলি নাভাবিলেও মই তেখেতক মোৰ নিজৰ দেউতাৰ দৰে মানো গতিকে প্লিজ তেনেকে নকবা তেওঁ হাজাৰ বেয়া হলেও মই তেখেতৰ বেয়া চিন্তা কেতিয়াও কৰিব নোৱাৰো গতিকে প্লিজ প্লিজ তেনেকৈ নকবা বোৱাৰী তুমি সঁচাই মহান কিন্তু এই পৃথিৱীত তোমাৰ নিচিনা মহান মানুহৰ স্থান নাই তোমাৰ মন আৰু অন্তৰখন ইমান বহল কিন্তু তথাপিও ভগৱানে তোমাকেই শাস্তি দি আছে কি লাভ কোৱা ইমান মহান হৈ নহয় বাই তুমি ভবাৰ দৰে মই একো মহান নহয় মই এনেকুৱাই এইবোৰ কথা শিকি বুজি ডাঙৰ দীঘল হৈছো হঠাৎ মই মোৰ চিন্তাধাৰাবোৰ কেনেকৈ সলনি কৰোঁ কোৱাচোন ভগৱানে কিমান বেয়া কৰিব মোৰ যিমান কৰে সিমান কৰক এদিনটো তেওঁ ভাগৰি পৰিব আৰু সেই দিনটোলৈ মই বাট চাই আছো শুনা বাই তুমি এইবোৰ কথা আদিত্যক একদম নকবা তেখেতে যদি মই কন্দা কটা কৰিছো বুলি গম পায় তেখেতে মনত বহুত কষ্ট পাব আৰু তেখেতে কষ্ট পালে ময়ো বহুত কষ্ট পাম সেইকেইদিনত বহুত কিবা কিবি হৈ গ'ল ভবাই নাছিলোঁ হঠাৎ যে জীৱনটোৱে এনেকুৱা এটা ইউটাৰ্ণ ল'ব বুলি চা যি হৈ গ'ল এতিয়া তই যি কৰি আছ ভালদৰে কৰিলেই হ'ল কিন্তু মই সপোনতো ভবা নাছিলোঁ এদিন তই এনেদৰে গেৰেজত কাম কৰিবি বুলি অভাৱ আৰু জীয়াই থকাৰ তাৰণাই মানুহক যিকোনো কাম কৰাই ল'ব পাৰে এদিন সকলোবোৰ আছিল থাকিবলৈ এটা ঘৰ দেউতাই যোগাৰ কৰি দিয়া অভাৱ নোহোৱাকৈ পইচা এতিয়া যে সেইবোৰ একোৱেই নাই অৰুন্ধতীকটো মই সুখত ৰাখিবই নোৱাৰিলোঁ আৰু দুখততো ৰাখিব নোৱাৰোঁ সেইবাবে কামটো কৰিবই লাগিব সেইটোৱে আমি কাম নকৰিলে কোনেও খাব নোৱাৰো জীয়াই থাকিবৰ বাবে কাম কৰিবই লাগিব তোৰ ভাল হওক ভাল হ'ব বুলি মই একো কৰা নাই এইবোৰ চব জীয়াই থাকিবৰ বাবে কৰিছোঁ তোক লগ পাই আজি মোৰ মনটো বিৰাটেই ভাল লাগিল এতিয়াতো তোৰ এই মোৰ ওপৰত খংটো কমিল নে কমিল হেৰি মই এতিয়া যাওঁ দে তই এদিন মোৰ ৰুমলৈকে আহিবি তাত আমি ভালদৰে কথা পাতিম আৰু গেৰেজতো কাম ওলাব পাৰে মই গৈ থাকোঁ যা ঠিক আছে ইয়াকে কয় ভাগ্য কাৰ ভাগ্যত কি লিখা আছে কোনেও নাজানে আৰে আৰে এনেকে শুই দিলে যে কমচে কম কাপোৰযোৰটো সলাই লওক ফ্ৰেছ লাগিব ৰ'বাহে মোৰ কেনেকুৱা লাগিছে মইহে জানো পুলিচৰ মানুহে এনেকে ভাগৰিলে ভাল নেদেখি নহয় মোক চাওক ইমানখিনি ঘূৰি ফুৰি আহি এতিয়াও একদম ফ্ৰেছ হৈ আছো তেওঁ আকৌ পুলিচ তই
তাৰমানে পুলিচৰ ভাগৰ চাকৰ নাই? পুলিচ অন্য গ্ৰহৰ প্ৰাণী যে। এতিয়াতো মই ঠিকছে শুম, মোক কিন্তু একদম নজগাবা। আৰে আৰে বজাৰলৈ যাম বুলি কৈছিলে যে, কোনে কেনেকে হ'ব কওকচোন? অনন্যা, বজাৰলৈ তুমি মাৰ লগত গুচি যাবা। মই গগৈক মাতি দিম, সি লৈ যাব তোমাৰ লগত, হ'ব? নহ'ব বুলি ক'লে আপুনি জানো মানি ল'ব? আহি আছো। কিয় যে ফুৰিবলৈ যাম বুলি কৈছিলো নহয়, এই মাইকী মানুহৰ লগত ঘূৰি ফুৰাৰ নিচিনা কামোৰ কাৰবাৰ নাইকিয়া। অভয়, আহিলি? অঁ দেউতা, আহিলোঁ। শুন, মই ডাক্তৰৰ এপইণ্টমেণ্ট এটা লৈছোঁ আজি 5 বজাত। আজি 5 বজাত? আজি নাযাওঁ নেকি? চা, এইবোৰ কথা পিছুৱাই থাকিব নালাগে আৰু প্ৰব্লেমবোৰ যিমান পাৰি সোনকালে ছল্ভ কৰিব লাগে। আৰু ডাক্তৰৰ ওচৰলৈ যোৱা কথাটো কাকো ক'ব নালাগে। মই ঘৰৰ পৰা সোনকালে ওলাই যাম, তই পাছে পাছে আহি থাকিবি। হ'ব দিয়া। দেউতাৰ কথাত হয় ভৰ দি মই ভুল কৰিলোঁ নেকি বাৰু? যদি আমাৰ কথাবোৰ আপোনালোকে বুজিয়েই নাপায়, তেন্তে আমাৰ লগত সম্পৰ্ক গঢ়িলে কিয়? অভয়ৰ দ্বিতীয় পত্নী হবলৈ আপোনাৰ একমাত্ৰ বিয়নী কি ভাবি আছে? অথনিৰে পৰা মন মাৰি আছে। আপুনি কিবা চিন্তা কৰি আছে? সেইবোৰ বহুত কথা চিন্তা কৰি কৰিয়ে দিন পাৰ কৰিছো, আৰু এনেকৈ পাৰ হ'ব আৰু মোৰ জীৱনটো। হাৰে, কিয় এনেকৈ কৈছে? চিন্তানো কাৰ নাই, সকলোৰে একে অৱস্থা। সেইবুলি মনটো পেলাই নিদিব। আৰু আপোনাৰতো সকলো আছে, তথাপিও কিহৰ ইমান চিন্তা বাৰু আপোনাৰ? মোৰ চিন্তা কেৱল মইহে বুজি পাওঁ, আপুনি বুজি পাব নালাগে দিয়ক। আৰু আপুনি যে ক'লে সকলো আছে, নাই। মোৰ অতি মৰমৰ হাদী আৰু অৰুন্ধতীয়ে মোৰ কাষত নাই। আজি দুদিনমান আগলৈকে অন্যান্য আপোনাৰ অতি মৰমৰ আছিল, হঠাৎ অৰুন্ধতীয়ে এই স্থান কেনেকৈ পালে? সেইটোহে মই ভাবি আচৰিত হৈছো। কি ক'লে? আকৌ এবাৰ কওকচোন। নাই নাই, একো কোৱা নাই বিয়নী, এনেই মুখৰ পৰা কিবা কিবি ওলাই গল। এনেই ওলোৱা নাই। অৰুন্ধতীক যে মই এতিয়া বেছি মৰম কৰোঁ, গুৰুত্ব দিওঁ, এই কথাটো আপোনাৰো সহ্য হোৱা নাই। অনন্যাৰ সহ্য নাই হোৱা বুলি মই জানো। আৰু এতিয়া মই আপোনাৰ কথাৰ পৰা বুজিলো যে আমাৰ ঘৰৰ প্ৰতিটো কথাই আপোনাৰ কাণত পৰে। আৰু কি কি কয় আপোনাক অনন্যাই? বিয়নী, মোৰ ছোৱালী কথা লগোৱা স্বভাৱ নাই। মিছাতে আপুনি তাইক দুখ নিদিব। আমি অতি সাধাৰণ মানুহ। আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ মানুহৰ কথাৰ তলা নলা মই একদম বুজি নাপাওঁ। যদি আমাৰ কথাবোৰ আপোনালোকে বুজিয়েই নাপায়, তেন্তে আমাৰ লগত সম্পৰ্ক গঢ়িলে কিয়? অভয়ৰ দ্বিতীয় পত্নী হবলৈ আপোনাৰ একমাত্ৰ ছোৱালীজনীক কিয় আগবঢ়াই দিলে, সেইটো কথাৰ তলা নলাহে মই কিন্তু বুজি নাপালো। মোক বেয়া নাপাব, গলে কথা লাগে লেঠা, সেইবাবে মই কোৱা নাছিলো। কিন্তু যেনেকৈ আপোনাৰ জিভা পিছল খালে, মোৰো ঠিক সেই একেই হ'ল। যাওক, এতিয়া আপুনি অকণমান ৰেষ্ট লওকগৈ, ময়ো যাওঁ।
এইটো কথা এনেই আপোনাৰ মুখত ওলোৱা নাই, নহ'লে তোৰ দশা অৰুন্ধতীতকৈও ভয়ংকৰ হ'ব। তলখৰাণীৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমা নিয়